এপিএমসি জিন্দাবাদ 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 রাফিকুল ইসলাম হত্যাকারী গ্রেফতার করো গ্রেপ্তার করো রাফিকুল ইসলাম হত্যাকারী গ্রেফতার করো হাই 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 অসম সরকার হাই 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 এপিএমসি লং লিভ long live এপিএমসি লং লিভ long live We want justice. No justice, no rest. no rest no rest No justice, no rest. গ্রেপ্তার করো রাফিকুল ইসলাম হত্যাকারী গ্রেফতার কৰিব নোৱাৰে অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 এপিএমসি লং লিভ long live এপিএমসি লং লিভ long live অসম চৰকাৰ go back go back অসম চৰকাৰ go back go back অসম পুলিচ হাই 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 ৰাফিকুল ইছলাম হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 ৰাফিকুল ইছলাম হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী আজি এইকাৰণে কাৰ্যসূচীটো লোৱা হৈছে যোৱা 2017 চনৰ 1 আগষ্ট তাৰিখে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰ জিলাৰ তিতাগুৰি বজাৰৰ মাজমজিয়াত দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল। কিন্তু দুখৰ বিষয় আজি 9টা বছৰ পাৰ হোৱাৰ পিছতো এইখন চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। প্ৰথমতে এছআইটিক দিলে দায়িত্ব, তাৰপিছত এছআইটি নোৱাৰিলে চিবিআই লৈ দায়িত্ব হস্তান্তৰ কৰিলে, তাৰপিছত চিবিআই 4জন মানুহ হত্যাকাৰীৰ নাম উল্লেখ কৰিলে, কিন্তু আজিলৈ এজন মানুহ বেলত দিয়া বুলি কৈছে, কিন্তু 3জন মানুহ আজিলৈ চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই। কিন্তু এইখন চৰকাৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমাৰ অসম পুলিচে কোনোবা অপৰাধী পাতালত থাকিলেও যদি উলিয়াই আনিব পাৰে, তেনে ক্ষেত্ৰত এজন হত্যাকাৰীৰ বিষয়ে 3জন অপৰাধীক আজিলৈ কিয় এৰেষ্ট কৰিব পৰা নাই? গতিকে ইয়াত কিবা ৰহস্য আছে নেকি? গতিকে আমি চৰকাৰক দাবী আহ্বান জনাইছো, ভদ্ৰেশ্বৰ মুছাহাৰী, ডিংকুৰ মুছাহাৰী আৰু ৰূপা ব্ৰহ্ম এই 3জনক অতি সোনকালে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছো। অন্যথা অহা 1 তাৰিখৰ পিছত আমাৰ ধাৰাবাহিক আন্দোলন ঘোষণা কৰিব। 1 তাৰিখে আমাৰ 9 বছৰ অতিক্ৰম কৰিব। গতিকে 1 তাৰিখে ছাত্ৰ সংহতি দিৱস আছে, ছাত্ৰ সংহতি দিৱসত অনাগত দিনৰ আন্দোলন কাৰ্যসূচী ঘোষণা, তাৰপিছত আমাৰ ধাৰাবাহিক আন্দোলন চলিব। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছো অতি কম সময়ৰ ভিতৰত যাতে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক ন্যায় দিয়ক আৰু হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছো।